हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आज এটা ধুনিয়া ৰেচিপি লৈ আহিছো। ৰেচিপিটো চাই ভাল পাব বুলি মই আশা কৰিলো। মই কেৰাহী গৰম হোৱা তেল দিছো। আজি মই ডিমৰ একেবাৰে সিম্পল সবজি বুলিও ক'ব পাৰি, ডিমৰ কাৰি বুলি ক'ব পাৰি। মই কেৰাহী গৰম হোৱা তেল দিছো। মই তেলখিনি অকণমান গৰম হোৱাত ইয়াতে মই এচিকুট নিমখ দিছো আৰু মই এচিকুট হালধি দিম। এতিয়া মই ডিমকিটা অকণমান ফ্ৰাই কৰি লম। নিমখ হালধিখিনি মই ভালদৰে লৰাই দিছো। মই ডিমকিটা দি দিছো। ডিমকিটা মই একেবাৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই নকৰো, এনে অকণমান ফ্ৰাই কৰিম। আমাৰ যেহেতু মানুহ তাকো হেতু কাৰণে মই ডিম 3টাই লৈছো। যদি মোৰ ভিডিওবিলাক চাই ভাল লাগিছে, এনেকুৱা সিম্পল ৰেচিপিবিলাক যদি ভাল লাগিছে, তেনেহলে প্লিজ সকলোৰে লগত মোৰ এই ভিডিওবিলাক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিব। এতিয়া মই 2টা লং ইলাচি দি দিছো, অকণমান থেতেলিয়াই লৈছিলো। এতিয়া মই পিয়াজ দি দিছো। এটা পিয়াজ মই মিহিকৈ কাটি লৈছিলো, পিয়াজখিনি মই দি দিছো। পিয়াজখিনি ৰঙচুৱা হোৱাত মই থেতেলিয়াই লোৱা আদা নহৰু পেষ্টটো দি দিছো। বেছি মই মছলা নিদিও, যেহেতু বহুত গৰম পৰিছে, ইমান মছলাদায়ক বস্তু খাবলৈ মন নাই, হেতু কাৰণে কমকৈ মই মছলা দিছো। আপোনালোকে যদি কিবা বেলেগ মছলা দিব বিচাৰে দিব পাৰে। এতিয়া মই 2টা আলু বইল কৰি লৈছিলো, বইল কৰি অকণমান পিটিকি থৈছো, ভাঙি থৈছো। সেইখিনি মই এতিয়া দি দিম, অকণমান দি তেলত ফ্ৰাই কৰি লম। মই সবজিত নিমখ দি দিছো নিজৰ জোখমতে। এতিয়া হালধি দিছো। এতিয়া মই নিমখ হালধিখিনি ভালকৈ লৰাই দিম আলুখিনিৰ লগত মিক্স হোৱাকে। এতিয়া মই কেইটামান দালি তিয়াই থৈছিলো, দালিকিটাও মই তাতে দি দিম। যদি এমুঠিমান দালি দি দিয়া হয়, তেতিয়া সবজিখন খাবলৈ খুবেই টেষ্টি হয় আৰু ডাঠ হৈ আহে, গ্ৰেভিখন বহুত ডাঠ হয়। আপোনালোকে বিলাহী চিলাহী দিব পাৰে, মোৰ ওচৰত নাই এতিয়া, হেতু কাৰণে মই বিলাহী দিয়া নাই। মই পানী দি দিছো। পানীখিনি দি মই এতিয়া 15 মিনিট মানৰ কাৰণে উতলিবলৈ দিম, দালি সিজালৈকে। এতিয়া মই ঢাকন মাৰি দিছো। মই সবজি উতলিত মই এতিয়া ডিমকিটা দি দিছো। ইয়াতে মই অকণমান জিৰা দিছো, নামমাত্ৰ মই দিছো। এতিয়া অকণমান ধনিয়া দিছো। মোৰ সবজি ৰেডি হ'ল। দালিও ভালদৰে সিজি আহিলে, সবজিখিনিও ডাঠ হৈ আহিছে। আৰু অকণমান দেৰি উতলাৰ পিছত মই সবজিখিনি হৈ যাব। এতিয়া মই এটা কেঁচা জলকীয়া দিছো। আপোনালোকে জ্বলা যদি বেছি খাই দিব পাৰে। মোৰ সবজি ৰেডি হৈ গ'ল। দেখিবলৈ খুবেই ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ল। ভিডিওটো